হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ ঔটেঙা আৰু ঢেকীয়া দিয়া মাছৰ টেঙা আঞ্জা। তাৰ কাৰণে মই লৈছোঁ এমুঠি ঢেকীয়া, 4 পিচ ঔটেঙা, এটা পিঁয়াজ, খুন্দা নহৰু, খুন্দা আদা আৰু পাঁচফোৰণ আৰু কেইখিলামান মান ধনিয়াৰ পাত আৰু কেইটামান শিঙি মাছ। এতিয়া এটা প্ৰেছাৰ কুকাৰত অলপ মই মচুৰ দালি ল'ম আৰু এইকেইটা ভালদৰে মই ধুই ল'ম আৰু ঢেকীয়া কেইডালো ভালদৰে ধুই কুটি ল'ম। এতিয়া ধুই লোৱা মচুৰ দালি কেইটাত মই কুটি থোৱা ঢেকীয়াখিনি দি দিম আৰু লগতে দিম ঔটেঙা কেইপিচ, মাছ কেইটা, এচামুচ হালধি আৰু সোৱাদ অনুসৰি এচামুচ নিমখ। তাৰ পাছত অলপ পানী দি প্ৰেছাৰৰ ঢাকনিখন লগাই 3টা হুইচেল মাৰিবৰ কাৰণে মই ইণ্ডাকশ্যনত তুলি দিম। তিনিটা হুইচেল মৰা হৈ গৈছে আৰু ভিউৱাৰ্ছ এয়া দেখিছে মোৰ আঞ্জা সিজা হৈ গৈছে। এতিয়া মই এখন কেৰাহীত অলপমান মিঠাতেল দিম আৰু তেলখিনি গৰম হোৱাৰ পাছত মই তাত কেইটামান পাঁচফোৰণ দিম। পাঁচফোৰণকেইটা ক'লা পৰিলত মই তাত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ দেৰি সিজাৰ পাছত মই তাত খুন্দি ৰখা আদা আৰু নহৰু কেইটা দি দিম। তাৰ পাছত এইখিনি মই অলপ লৰাই ল'ম আৰু এতিয়া সিজাই লোৱা শাকখিনি মই ইয়াত দি দিম। এতিয়া এই শাকখিনি মই 5 মিনিটমান সময় সিজাম আৰু সিজা হ'লে মই এইখিনি নমাই ৰাখিম। আৰু ইয়াত মান ধনিয়া পাত কেইখিলা দি পৰিৱেশন কৰিবৰ কাৰণে সকলোকে দিম। ভিউৱাৰ্ছ, যদি আপোনালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।